বান্ধৱীসকল, মই দীপিকাই আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো বহুত ভালে আছে। মোৰ খবৰ ভাল। বৰ্তমান মই জাগিৰোডত আছোঁ, মাৰ ঘৰত। হয়তো আপোনালোক সকলোৱে জানে, কিছুমানে জানে যিসকলে মোৰ ভিডিঅ' চাইছে আগৰটো। ঠিক আছে ফ্ৰেণ্ড, তেনেহ'লে আজি দিনটোত কি কৰোঁ নকৰোঁ আপোনালোক সকলোবোৰ দেখাই যাম। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পুৱাৰ ভাত পানী খাই আজৰি হৈ গৈছোঁ মই। এতিয়া মায়ে এখন ৰিহা চাদৰ থৈ দিছিলে, মই আহিলে গুঠিম বুলি, সেয়েহে মই মাক এই ৰিহা চাদৰখন গুঠি দি আছোঁ। আনফালে মায়ে ভাতৰ যোগাৰ কৰি আছে। মায়ে আজি পাতত সৰু মাছ পাতত দিব বোলে। ইয়াতে মায়ে কেঁচা জলকীয়া সৰু সৰুকৈ কাটি দিছে আৰু দিছে পিঁয়াজ, ডাঙৰ চাইজৰ 2টা পিঁয়াজ সৰু সৰুকৈ কাটি দি লৈছে আৰু দিছে আদা নহৰু পেষ্ট। এতিয়া দিব মায়ে সোৱাদ অনুসৰি নিমখ এচামুচ। পাতত দিয়া মাছ খাইনে ফ্ৰেণ্ড আপোনালোকে? বহুত টেষ্টি লাগে, কলপাতত দিয়ে যে। এতিয়া মই ইয়াতে দিব হালধি অকণমান দিব আৰু ইয়াতে অকণমান শুকান জলকীয়া গুড়ি দিব। জ্বলা হ'ব, খাবলৈ ভাল লাগিব, কলপাতত দিব। আৰু ইয়াতে দিব এতিয়া সৰিয়হ তেল, কেঁচা সৰিয়হ তেল অকণমান বেছিকৈ দিব। এয়া মায়ে কলপাত ৰেডি কৰি লৈছে আৰু এই মিশ্ৰণটো ভালদৰে মায়ে মিক্স কৰি লৈছে। কিছুমানে পাতত দিলে এনেকৈ আদা নহৰু পেষ্ট নিদিয়ে, তেনেকৈও খায়। আমি এনেকৈ আদা নহৰু পেষ্ট কৰি কিনে খাওঁ, তেতিয়া অলপ সোৱাদটো বেলেগ হয়, ভাল লাগে খাবলৈ। সৰু মাছ নাথাকিলে আপোনালোকে এনেদৰে ডাঙৰ মাছৰ পিচৰ সহায়তো এনেকৈ খাব পাৰে পাতত দি, বহুত ভাল লাগে খাই। এতিয়া মায়ে এই মিশ্ৰণটো পাতখিনিত ভালদৰে দি দিব আৰু এনেকৈ গোটেইখিনি দি গাঁঠি মাৰি ল'ব। এয়া মায়ে আজি চৌকাত বনোৱা নাই, বহুত ৰ'দ দিছে, সেয়েহে টাৱা এখনতে বনাই আছে। এনেকৈ পুৰাণ টাৱা এখনত গেছত মিডিয়াম ফ্লেমত ৰাখিছে গেছটো আৰু কলপাতখন ভালদৰে বান্ধি দিছে। এনেকৈ কিছু সময় পিছে পিছে মায়ে কলপাতখন লুটিয়াই আছে দুয়োফালে, তেতিয়া মাছবোৰ সিজি যাব, তেতিয়াহে দুয়ো চাইডে। এনেকৈ মায়ে এইখিনি বনাই আছে। অলপ পিছে পিছে আহি মায়ে পাতত দিয়া মাছখিনি এনেদৰে খন্তিৰ সহায়ত লুটিয়াই দি আছে। আনফালে এয়া ধুনুই খেলি আছে বিচনাত অকলে অকলে, ফুলবোৰ ছিঙি আনিছে আৰু আইচক্ৰীম খোৱা বাতিটোত এনেদৰে খেলি আছে। এয়া মায়ে ভাত বাঢ়ি লৈ আহিছে, এয়া পাতত দিয়া মাছ। ইমান ধুনীয়া গোন্ধ এটা ওলাইছে নহয়, বিৰাট ভাল লাগে, এই গোন্ধটো খাওঁ খাওঁ লাগে। মায়ে একেবাৰে ভাত বাঢ়ি লৈয়ে আহিছে। এতিয়া এইখিনি আমি ভাতেৰে খাম, মা, মই আৰু পাপাই এইখিনি খাম। দাইল বনাইছে মায়ে লগতে। এয়া মায়ে গধূলি নাৰিকলৰ লাড়ু বনাই আছে মোলে। মই নাৰিকলৰ লাড়ু খাই বহুত ভাল পাওঁ, সেয়েহে মায়ে নাৰিকলৰ লাড়ু বনাই আছে, লাইন কৰিছে। এয়া মায়ে চাৰ্জাৰ লাইটৰ পোহৰত এনেকৈ বনাই আছে। বহুত গৰম লাগিছে মাক, মই অলপ পিচি দি আছোঁ আৰু ভাবিলোঁ অলপ ভিডিঅ' কৰি থৈ দিওঁ। এয়া মায়ে বোলে লাড়ু বনাই আছে। ঠিক আছে ফ্ৰেণ্ড, যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।